নমস্কাৰ সফুৰা চৰালৈ আপোনালোকক স্বাগতম জনাইছোঁ। লাডাখত হৈ থকা উত্তেজনাৰ কথা কম বেছি পৰিমাণে আমি প্ৰায় সকলোৱে গম পাইছোঁ। 15 জুনত আমাৰ বীৰ জোৱান শ্বহীদ হোৱা ঘটনাই প্ৰতিগৰাকী ভাৰতীয়ৰে মনত দুখ দিছে। আচলতে কিয় এনেকুৱা পৰিস্থিতি হৈ আছে দুয়োখন দেশৰে মাজত সেই বিষয়ে কিছু কথা আলোচনা কৰিম আজি। আলোচনালৈ আগবঢ়াৰ আগতে আহক আমি এটা চাই লওঁ ভিডিঅ' ক্লিপ। Ravedi, I'm telling you again, this is not the way. Please, don't use force. Baba, पकड़ ले। मेरे आना तो आदमी। आप तो इतने आदमी और आदमी बुलाओ पे। No, Ravedi, no, Ravedi, no. I'm telling you, don't do it. Please, stop it. No. এইমাত্ৰ আমি চোৱা ভিডিঅ'টো এটা পুৰণা ভিডিঅ' য'ত চীনা সৈন্যই আমাৰ দেশত সোমোৱাৰ চেষ্টা কৰি আছে আৰু আমাৰ সৈন্যই বাধা দি থকা দেখা গৈছে। হয়তো আপুনি আগতেও এই ভিডিঅ'টো দেখিছে, কিন্তু মই আজি এই ভিডিঅ'টো এই কাৰণে দেখালোঁ কাৰণ এনেকুৱা ঘটনা প্ৰায়ে হৈ থাকে আমাৰ ভাৰত আৰু চীনৰ সীমান্তত। কিহৰ কাৰণেনো এনেকুৱা পৰিস্থিতি হৈ থাকে আমাৰ সীমান্তত ইয়াক জানিবৰ কাৰণে যদি আমি গুৰিৰে পৰা জানিব বিচাৰো তেনেহলে আমি জানিব লাগিব দুটা কনসেপ্ট LOC আৰু LAC। LOC অৰ্থাৎ লাইন অফ কন্ট্ৰোল হয়তো আমি বহুতেই ইয়াৰ কথা শুনিছো, মানে পাকিস্তান অকুপাইড কাশ্মীৰ আৰু আমাৰ মাজত যি সীমান্ত আছে তাক আমি জানো LOC বুলি। কিন্তু চাইনিজ অকুপাইড লাডাখ আৰু ভাৰতৰ মাজত থকা সীমান্তক LAC বুলি কোৱা হয়, মানে লাইন অফ একচুৱেল কন্ট্ৰোল। LOCত সীমান্ত ক্লিয়াৰলি ডিফাইন্ড হয়, মানে য'ত পাকিস্তান আৰু ভাৰতে জানে যে আসল বাউণ্ডাৰী লাইন কোনখিনিত হয়, কিন্তু LACত হয় তাৰ সম্পূৰ্ণ উল্টা, মানে য'ত বাউণ্ডাৰীৰ কোনো ধৰণৰ স্পষ্টতা নাই। চীনে যোনখিনি ঠাইত LAC লাইন দেখায় সেয়া ভাৰতে মানি নলয় আৰু ভাৰতে দিয়া LAC লাইনত চীন সন্মত নহয়। এইখিনি কথা ভালকৈ বুজিবৰ কাৰণে স্ক্ৰীনত অহা ফটোখনলৈ মন কৰক। ইয়াত যিখিনি নীলা অংশ আছে সেইখিনি আমাৰ মানে ভাৰতৰ আৰু যিখিনি ৰঙা অংশ আছে সেইখিনি চীনৰ, আৰু মাজৰ যিখিনি গ্ৰে কালাৰ হৈ আছে সেইখিনি হৈছে LAC। এতিয়া ভাৰতৰ মতে সীমান্ত হ'ব লাগে এইখিনিত আৰু চীনৰ মতে হ'ব লাগে এইখিনিত। বহু বছৰৰ পৰাই এই ঠাইখিনিৰ কাৰণে চীন আৰু ভাৰতৰ মাজত আলোচনা চলি আছে আৰু এই ঠাইখিনিত মাজে মাজে চীনা সৈন্যই পেট্ৰলিং দিয়ে আৰু মাজে মাজে আমাৰ ভাৰতীয় সৈন্যয়ো পেট্ৰলিং দিয়ে আৰু ইয়াৰ ফলত দুয়ো পক্ষৰ মাজত বাদ বিসম্বাদেও স্থান পায়। এতিয়া 4-5 বছৰৰ পৰা ভাৰতে নতুন অস্ত্ৰ-শস্ত্ৰৰ পাৰদৰ্শিতা দেখুৱাই সৈন্য বাহিনী শক্তিশালী কৰাৰ লগতে LACত পেট্ৰলিঙৰ ফ্ৰিকুৱেন্সিও বঢ়ালে আৰু তেতিয়াৰ পৰাই আৰম্ভ হৈছে মূল সমস্যা। কাৰণ এই পেট্ৰলিঙৰ ফলতেই কেতিয়াবা চীনা সৈন্যই আমাৰ ভাৰতীয় সৈন্যক বেনাৰ দেখুৱাই যে আমি সিহঁতৰ ঠাইত প্ৰৱেশ কৰিছো আৰু কেতিয়াবা আমাৰ সৈন্যই সিহঁতক বেনাৰ দেখাই যে সিহঁতে আমাৰ ঠাইত সোমাবলৈ চেষ্টা কৰিছে। ক্ৰমাৎ এই সমস্যা বাঢ়ি আহে আৰু 5 মেৰ পৰা ই অতি ভয়ংকৰ ৰূপ লয় আৰু 12 মেত ইয়াৰ প্ৰথমবাৰৰ বাবে ৰিপৰ্ট কৰিছিল দ্য ইকনমিক টাইমে। 12 মেত ইয়াৰ সূত্ৰপাত ঘটিছিল পেংগং লেকত। এইখিনিতে জনাই থওঁ যে পেংগং লেক সেইখিনি ঠাই য'ত 3 ইডিয়ট চিনেমাখনৰ লাষ্ট চিনটোৰ শ্বুটিং কৰা হৈছিল। LACৰ কাৰণে দুয়োখন দেশৰে মাজত হোৱা আলোচনাত কোৱা হৈছিল যে চীনা সৈন্য পিছুৱাই যাব আৰু 16 জুনত দুয়োখন দেশৰে মেজৰ জেনেৰেল পুনৰবাৰ আলোচনাত বহিব। কিন্তু গালৱানত 15 জুনত দেখা গ'ল যে চীনা সৈন্য পিছুৱাই যোৱা নাই। ইয়াকে দেখি ইণ্ডিয়ান আৰ্মিৰ এটা দল সন্তোষ বাবুৰ নেতৃত্বত চীনা সৈন্যৰ লগত মীমাংসা কৰিবলৈ যায়। তাত চীনে জানি বুজি পৰিস্থিতি বেয়া কৰাৰ চেষ্টা কৰে আৰু চীনা সৈন্যই ভাৰতীয় সৈন্যৰ ওপৰত লাঠি চালনা আৰু শিলাবৰ্ষণ কৰে। এই পৰিস্থিতিত আমাৰ সৈন্য সিহঁতৰ তুলনাত সংখ্যাত কম হয় আৰু 3 ঘণ্টাৰ এই যুঁজত আমাৰ কমাণ্ডিং অফিচাৰ সন্তোষ বাবু শ্বহীদ হয়। ইয়াৰ পিছত পৰিস্থিতি অধিক গুৰুতৰ হয় আৰু আমাৰ সৈন্যই উচিত প্ৰত্যুত্তৰ দিয়ে যদিও আমাৰ 20 জন বীৰ জোৱান শ্বহীদ হয়।
সীমা বিবাদ সকলো দেশৰ মাজতেই থাকে আৰু এইটো সঁচা কথা যে কিছুমান সেনচিটিভ ইছ্যুৰ কাৰণে চৰকাৰে সকলো কথা প্ৰকাশ কৰিব নোৱাৰি ইয়াক কনফিডেন্সিয়েল কৰি ৰাখে। কিন্তু আজি এই ঘটনাৰ কাৰণে সকলোৱে চীনকে দোষাৰোপ কৰিছে কাৰণ সমগ্ৰ বিশ্বই জানে চীনৰ কূটনৈতিক কাৰ্যকলাপৰ কথা। আমি আমাৰ দেশমাতৃৰ কাৰণে শ্বহীদ হোৱা প্ৰতিজন বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ আৰু আশা কৰিছোঁ যাতে অনাগত দিনত আমাৰ কোনো জোৱানৰ একো ক্ষয়ক্ষতি নোহোৱাকৈয়ে এই সীমা বিবাদৰ অন্ত পৰে। শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক।